বিশ্ব দৰবাৰত গুৰুজনা জিলিকি থাকিলহেঁতেন। ধৰি লওক ইউৰোপতে জন্ম হৈছে গুৰুজনাৰ, তাত গুৰুজনাৰ চৰ্চা, গুৰুজনাক খুব বেলেগ ধৰণে উপস্থাপন কৰা হ'লহেঁতেন। আপোনালোক সকলোৱে জানে গুৰুজনাই পুণ্যভূমি অসমত জন্মগ্ৰহণ কৰিলে, বহু চেষ্টা কৰিলে, আমাৰ মাজত বহু কিবা কিবি দিবলৈ দি থৈ গ'ল, কিন্তু ক'ৰবাত গুৰুজনাক প্ৰতিষ্ঠা কৰাত আপুনি মই অৰ্থাৎ আমি বিফল হৈছোঁ। এইটো অসমীয়াই স্বীকাৰ কৰিবই লাগিব। গুৰুজনাৰ আদৰ্শটো বুজি পোৱাত আমাৰ ক'ৰবাত দেৰি হৈছে। সেইবাবে আমি এতিয়া আকৌ অনুভৱ কৰিব লাগিব যে গুৰুজনাৰ সেই মহাপুৰুষীয়া আদৰ্শটো আমি কেনেকৈ আকৌ ঠন ধৰি জীয়াই ৰাখিব পাৰোঁ। মানে এটা জাতি ভাবি চাওকচোন, যিটো নৈ পাৰত বাস কৰা জাতি, যিটো জাতিয়ে বিহু নাম গাই আছিল, সেই জাতিটোক আনি বৰগীত গোৱালে। সেই জাতিটো, যিটো জাতিয়ে শৃংখলাবদ্ধভাৱে থাকিবই জনা নাছিল, সেইটো জাতিক একেলগে নামঘৰত বহুৱালে। সেইটো জাতি, যি জাতিৰ মাজত উচ্চ নিচ ধাৰণা আছিল, ধৰ্মক লৈ প্ৰভেদ আছিল, জাতি বৰ্ণক লৈ এওঁ অমুক বৰ্ণৰ, তেওঁক নাপাই চুব, এইটো কথা সেইটো কথা নাই নাপায়, সেইবোৰ চলি আছিল। তেনে সময়ত গুৰুজনাই সেই ভেদাভেদবোৰ আঁতৰাই সেই জাতিটোক এনেকুৱা এখন মঞ্চ দিলে, যিখন এই জনম বিফলে যায় ও মনাই, এই জীবন বিফলে যায়, দেহায় দুনিয়া দেহা দুদিনিয়া, দেহা হলে বিহীনৰ গৰা, কোনোবাই বিহীনা যাব গৈ লাগিব, এৰি থৈ মনুষ্যৰ দেহা, নগলে নহব, যাবই লাগিব, জীৱন দুদিনীয়া সাকু হেৰিদালি, মূৰৰ চুলি দাৰি, দেখিলে উৰি যায় হাতু, দেখিলে উৰি যায় হাতু। কেৱল তুমিহে সঁচা,
মিছা হবে আন জানি জ্ঞানীজনে হৃদয়ত কৰে ধ্যান যে আপোনালোক যদি জ্ঞানীজন হৃদয়ত সেই ঈশ্বৰক আপোনালোকে ধাৰণ কৰিব এতিয়া পাৰিব লাগিব আপোনাসৱৰ শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ আপোনাসৱৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকক পৰামৰ্শ দিব পৰা যোগ্যতা আমাৰ নাই কেৱল মাত্ৰ আপোনালোকে যি ধৰণে গুৰুজনাৰ আদৰ্শৰ প্ৰতি আগবাঢ়িছে গুৰুজনাৰ আদৰ্শ বুকুত কঢ়িয়াই আজি একেলগে গুৰুজনাৰ এই জন্ম জয়ন্তী ভাগ আয়োজন কৰিছে সেই তেনেকৈ একেটা দিশেৰে আমি বাট বুলিছোঁ